সুপ্ৰভাত। আজি 22 বহাগ মঙলবাৰ 5 মে 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো ব্যস্তভাৱে পাৰ হ'ব। যিকোনো কৰ্মত কৃতকাৰ্য হোৱাৰ যোগ আছে। সম্পদ বৃদ্ধিৰ যোগ। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো বিশেষভাৱে শুভ। গৃহত আনন্দৰ সম্ভাৱনা। সামাজিক ব্যস্ততা বাঢ়িব। ব্যয় বৃদ্ধিৰ যোগ আছে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজি বন্ধুৰ আগমন ঘটিব পাৰে। বন্ধুৰ সান্নিধ্যত দিনটো আনন্দৰে পাৰ হ'ব। প্ৰেমত শুভ যদিও সামান্য অশান্তি হোৱাৰ যোগ দেখা যায়। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি নতুন আঁচনি ল'লে সফল হ'ব। কৰ্মব্যস্ততা বাঢ়িব যদিও কোনো কাৰণত মনলৈ সামান্য ভয়ৰ ভাৱ আহিব পাৰে। প্ৰেমত সঁহাৰি লাভ কৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ খেতিয়কসকলৰ আজিৰ দিনটো কষ্টকৰ হৈ উঠিব পাৰে। ধৈৰ্য সহকাৰে কাম কৰিবলৈ চেষ্টা কৰক। প্ৰেমত শুভ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজি মনলৈ হতাশ ভাৱ আহিব পাৰে। কৰ্মত বাধা। ধৈৰ্যৰে পৰিস্থিতিৰ মুখামুখি হ'বলৈ চেষ্টা কৰক। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত পিতৃৰ পৰা সহায় লাভ কৰিব। আত্মীয়ৰ সহচৰ্যত দিনটো আনন্দৰে পাৰ হ'ব। ৰাজহুৱা ব্যস্ততা বৃদ্ধি পাব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ। প্ৰেমত নতুন যোগাযোগৰ সম্ভাৱনা। খৰচ বৃদ্ধিৰ যোগ দেখা যায়। গৃহত আনন্দ বৃদ্ধিৰ সম্ভাৱনা আছে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ চাকৰিয়ালসকলৰ বাবে শুভ দিন। আজিৰ দিনটোত কৰ্মত বাধা আঁতৰি যাব। উন্নতিৰ যোগ আছে। ৰাজহুৱা কৰ্মত সুনাম অৰ্জন। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতিকাৰ বাবে দিনটো বিশেষভাৱে শুভ। আইনজীৱীসকলৰ বিশেষভাৱে শুভ। মনলৈ আনন্দ কঢ়িয়াই আনিব। প্ৰেমত শুভ। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ যোগ। বিদ্যাৰ্থীসকলৰ সফলতা প্ৰাপ্তিৰ যোগ আছে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ আজি আমোদ প্ৰমোদৰ যোগ আছে। সফলতা প্ৰাপ্তিয়ে মনত সাহস বৃদ্ধি কৰিব। নতুন পৰিকল্পনা কৰিলে সফল হ'ব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।